শিশু দিৱস উপলক্ষে অসমীয়া ভাষণ একেবাৰে সহজ পদ্ধতিত। নমস্কাৰ, সন্মানীয় আজিৰ সভাৰ সভাপতি অধ্যক্ষ মহোদয়, শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, মোৰ মৰমৰ বন্ধু বান্ধৱীসকল, শিশু দিৱসৰ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। আমালোক সকলোৱে জানো যে পণ্ডিত জৱাহৰলাল নেহৰু আছিল ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী। গতিকে এওঁৰ জন্মদিন 14 নৱেম্বৰ। 14 নৱেম্বৰ তাৰিখে শিশু দিৱস হিচাপে পালন কৰে। গতিকে মই এই মহান ব্যক্তিৰ ওপৰত সৰু এটা ভাষণ দিব বিচাৰিছোঁ। যদি কিবা ভুল হয় তেন্তে মনৰ পৰা ক্ষমা কৰি দিব। এতিয়া আৰম্ভ কৰি আছোঁ মই মোৰ উক্ত ভাষণটো। পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্ম হৈছিল 1889 চনৰ 14 নৱেম্বৰ তাৰিখে এলাহাবাদত। নেহৰুৰ পিতাকৰ নাম আছিল পণ্ডিত মতিলাল নেহৰু, মাকৰ নাম আছিল সৰুপা ৰাণী। জৱাহৰলাল নেহৰু সৰুতে কোনো ধৰণৰ পঢ়াশালি পঢ়া নাছিল। তেওঁ ঘৰতে ঘৰুৱা শিক্ষকৰ অধীনত পঢ়িছিল। মাক আৰু খুৰীয়েকৰ পৰা ৰামায়ণ মহাভাৰতৰ কাহিনীবোৰ শুনি বহুতো শিক্ষা লাভ কৰিছিল। জৱাহৰলাল নেহৰু 1905 চনত বিলাতলৈ গৈছিল আৰু তাত পৃথিৱী বিখ্যাত হেৰ' বিদ্যালয়ত পঢ়িছিল। এই হেৰ' বিদ্যালয়ত পঢ়াৰ পিছত তাত পঢ়া শেষ কৰি তেওঁ ট্ৰিনিটি কলেজত পঢ়ে। ইয়াৰ পৰাই তেওঁ বেৰিষ্টাৰী পাছ কৰি 1912 চনত ভাৰতলৈ ঘূৰি আহে। নেহৰুৱে ভাৰতত আহি বেৰিষ্টাৰী কৰিবলৈ লয়, কিন্তু তাত তেওঁৰ মন নবহিছিল। তেওঁ ভাৰতৰ কংগ্ৰেছ মহাসভাত যোগ দিয়ে আৰু বাপুজীৰ শিষ্য হয়। কংগ্ৰেছত যোগ দিয়াৰ পিছত কেইবাবাৰো কাৰাবাস খাটিবলগীয়া হৈছিল। 1919 চনত নেহৰুজীয়ে কংগ্ৰেছৰ সভাপতিত নিৰ্বাচিত হয়। 1947 চনৰ 15 আগষ্টত ভাৰতবৰ্ষ স্বাধীন হয় আৰু সেই দিনৰ পৰা নেহৰু হ'ল ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী। মৃত্যুৰ সময়লৈকে তেওঁ এই পদতেই আছিল। তেওঁ গোটেই পৃথিৱীত সুনাম অৰ্জন কৰিছিল। তেওঁ কেইবাখনো মূল্যৱান কিতাপো ৰচনা কৰিছিল। পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্মদিনটোক কিয় শিশু দিৱস হিচাপে কোৱা হয়? ইয়াৰ পিছত আছে বৃহৎ কাৰণ। নেহৰুজী সৰু ল'ৰা ছোৱালীক এক কথাত ক'বলৈ গ'লে শিশুক তেখেত বহুতো মৰম কৰিছিল। শিশুক বৰ গুৰুত্ব দিছিল। শিশুসকলৰ মাজত থকাটো পচন্দ কৰিছিল আৰু শিশুৰ লগত কথা পাতি বৰ আনন্দ লাভ কৰিছিল। এই শিশুৰ প্ৰতি থকা মৰম আৰু ভালপোৱাৰ বাবেই শিশু সকলোৱে তেওঁক খুৰা বুলি কৈছিল। কি বুলি কৈছিল? খুৰা। তেওঁক খুৰা বুলি কৈছিল। সেই সৰু ল'ৰা ছোৱালীয়ে খুৰা বুলি মাতিছিল। খুৰা কোনে কৈছে? সৰু ল'ৰা ছোৱালীয়ে কৈছে। যেতিয়া তেওঁ প্ৰধানমন্ত্ৰী আছিল, অৰ্থাৎ জৱাহৰলাল নেহৰু প্ৰধানমন্ত্ৰী আছিল, তেতিয়া তেখেতে মন্ত্ৰীসভাত সৰু শিশুক প্ৰৱেশ কৰিব দিয়া হৈছিল। এনেতে মন্ত্ৰীসভাৰ ভিতৰত কিন্তু কাকো প্ৰৱেশ কৰিব দিয়া নহয়। আৰু যেতিয়া তেওঁ শেষ নিশ্বাস ত্যাগ কৰিছিল, সেই মন্ত্ৰীসভাতে আলোচনা মৰ্মে সকলোৱে দেখিছিল যে তেওঁ শিশুক বহুত ভাল পাইছিল, মৰম কৰিছিল। এইকাৰণেই তেওঁৰ জন্মদিনটো শিশু দিৱস হিচাপে পালন কৰা হয়। তেওঁ মৃত্যুবৰণ কৰিছিল 1964 চনৰ 27 মে'ত। এওঁ আমাৰ শ্ৰদ্ধাৰ পাত্ৰ আছিল। এওঁ আমাৰ কি আছিল? শ্ৰদ্ধাৰ পাত্ৰ। ঠিক আছে। এইখিনি আছিল আজিৰ শিশু দিৱস উপলক্ষে মই তৈয়াৰী কৰা ভাষণ। আশা কৰোঁ সকলোৱে তোমালোকে বুজি পাইছা যে প্ৰধানমন্ত্ৰী অৰ্থাৎ ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ জন্মদিনটো কি কাৰণত শিশু দিৱস হিচাপে পালন কৰা হয়, সেই কাৰণটো মই আশা কৰোঁ তোমালোকে বুজি পাইছা। আৰু ভিডিঅ'টো যদি ভাল লাগে এটা লাইক, এটা শ্বেয়াৰ আৰু এটা কমেণ্ট কৰি দিবা। আৰু মোৰ চেনেলৰ পৰা যদি তোমালোকে প্ৰথমবাৰৰ কাৰণে ভিডিঅ' দেখি আছা তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। জয় আই অসম।